আজিৰ পৰা প্ৰায় 4 বছৰৰ আগত যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়া হেল্ল' কোনে কৈছা তুমি? মই অলংকৃতাই কৈছোঁ। অলংকৃতা তুমি? তুমি ৰুমতে থাকা নেকি? মই ৰুমতে থাকোঁ। গ'ল আৰু এইটো। তেনেকৈ আমাৰ দিনবিলাক পাৰ হৈ গৈ আছে। ফোন মেছেজ আৰু এদিনাখন অলংকৃতাক মই অলংকৃতা শুনা না। কোৱাচোন। কালি যে মই তোমাক ৰ'বলৈ কৈছিলোঁ তুমি যে মোলৈ নৰখিলা। এনেই লাজ লাগিল। কোৱাচোন এতিয়া কি কথা? ব'লা সৰু তাত গৈ ক'ম। ব'লা। তেনেকৈ আমাৰ কথা বতৰা চলি থাকে। হোষ্টেলৰ পৰা মই ঘৰলৈ আহিলোঁ। ফোনত কথা পতা সেই আগৰ দৰেই চলি থাকিল। তেনেদৰেই বহুত দিন পাৰ হৈ গ'ল। আমাৰ কথা বতৰা বহুত দূৰ পালেগৈ। তাৰ পাছত লাহে লাহে মোক চিনি পাইছানে? পাইছোঁ। ক'ৰবালৈ যোৱা? বজাৰৰ ফালে যাব লগা আছিল। মোৰ লগতে যাব পাৰিবা, উঠা। নালাগে দিয়া, গাড়ী আহে নেকি অলপ চাওঁ। একো নহয়, ময়ো সেই বজাৰ ফালে যাম, উঠা। ঠিক আছে ব'লা। আজিকালি তাই কাৰ লগত ইমান ৱেটিং থাকে? আগতেতো তাই ইমান ৱেটিং নাথাকে। তাই মোক এৰি বেলেগ কাৰোবাক ভাল নাপাওঁতো। ধেত, মই যে কি ভাবোঁ নহয়। তাইতো মোক শপত খাই থৈছে কেতিয়াও এৰি নাযাওঁ বুলি। তাই বেলেগ কাৰোবাৰ লগত কথা পাতি থাকিব পাৰে। তাই ডিপিখন নাই যে। আৰে তাই দেখোন মোক ব্লকে কৰি দিলে। আজি মই অৰ্ণৱৰ পৰা ফোন এটা কৰি চাওঁ। অৰ্ণৱ, তোৰ মোবাইল দেচোন, মই ফোন এটা কৰোঁ। অলংকৃতাই মোক ব্লক কৰি দিলে। দিছোঁ আৰু ল বয় বুলি। হেল্ল' অলংকৃতা। কোনে ক'লে বাৰু? মাতষাৰ ধৰিব পৰা নাই। কি হ'ল? ইমান দিনে কথা পাতি তুমি মোৰ মাতষাৰকে ধৰিব নাপানে? মই পবিত্ৰই কৈছোঁ। আৰু তুমি মোক কিয় ব্লক কৰি ৰাখিছা? মই একো ক'ব নিবিচাৰোঁ। মুঠতে তুমি মোলৈ ফোন কৰি একো ডিষ্টাৰ্ব নিদিবা, বুজিলা নহয়? ঐ কি হ'ল? মনটো মাৰি দিলি যে?
নাই অ' একো নাই হোৱা। অলংকিতা এওঁ তোমাৰ কোন? কোনো নহয়, ব'লা যাওঁ এতিয়া। অলংকিতা তুমি মোক কিয় এনে কৰিছা? তুমিতো মোক শপত দিছিলা কেতিয়াও এৰি নাযাওঁ বুলি, আৰু এতিয়া কিয় এনে কৰিছা? মই এওঁক ভাল পাওঁ পবিত্ৰ, তোমাক নহয়। আৰু এয়া এক মিছা শপত আছিল। তোমাৰ দৰে এটা বেকাৰ ল'ৰাক ভাল পাই মই বহুত ভুল কৰিলোঁ, আৰু তোমাৰ মই মোক চাব নিবিচাৰোঁ। ব'লা আমি ইয়াত থাকি টাইম লছ নকৰোঁ। থাৰ্ড ক্লাছটো য'তেই যাওঁ ত'তেই ওলাই বহুত ডাঙৰ এষাৰ কথা ক'লা তুমি মোক আজি। মই যাওঁ, তুমি আহিবা। পবিত্ৰ, সেইবিলাক কথা চিন্তা কৰি তোমাৰ নিজৰ মনটোক কিয় কষ্ট দি আছা? আৰে কি পৃথিৱীত ছোৱালী নাই, কাইলৈ এক্সাম, আৰু তুমি এতিয়া এনে কৰি তাই যদি তোমাক এৰিবই পাৰিছে, তুমি কিয় নোৱাৰিবা? তুমিও পাৰিব লাগিব। নিজৰ জীৱনটোৰ কথা চিন্তা কৰা পবিত্ৰ, নিজৰ জীৱনটোৰ কথা। আছে বন্ধু, পৃথিৱীত অসংখ্য ছোৱালী আছে, কিন্তু সকলো লগতে সকলো নিমিলে। তাই মোক শপত দি দিছে কেতিয়া এৰি নাযাওঁ বুলি, তাই মই এতিয়া এৰি গৈছে। আৰু তুমি কৈছা জীৱন, যাৰ বাবে জীৱন ৰচিছিলোঁ তেওঁ আজি মোৰ চকুত ধুলি মাৰি থৈ গৈছিল। আকৌ কৈছা তুমি জীৱন। মই বুজিছোঁ পবিত্ৰ, মই সকলো বুজিছোঁ, কিন্তু যিজনে দেখোন তোমাক বুজিব লাগিছিল তেওঁ বুজি নাপালে। আৰু অলপ সাৱধান হ'ব লাগে, সকলো মানুহ একেই নহয়। কাইলৈ এক্সাম আছে, এতিয়া শুই থাকা, আহা। লাহে লাহে মোৰ এক্সামৰ ৰিজাল্ট তাৰচোন ফোনটো ছুইচ অফ হৈ আছে। অথনি কৈছিলে অৰ্ণৱে তাৰ ৰিজাল্ট বৰ এটা ভাল হোৱা নাই বুলি। বাদ দিয়া এইবিলাক কথা, ব'লা বজাৰৰ পৰা আহোঁ। ব'লা। এই ফোনটো ধৰা নাই কেলে? পবিত্ৰ কিমান ভাল আছিল, সেয়া মই নিজেই কল্পনাই কৰিব নোৱাৰোঁ। তাক বাৰু কিয় কাঢ়ি লৈ গ'ল আমাৰ মাজৰ পৰা ইমান সোনকালে? সি আছে, সি এতিয়াও আমাৰ মাজতেই আছে। সি আজি মৃত্যু হোৱাৰ ৪ৰ্থ বাৰ্ষিক দিন। পবিত্ৰ, অৰ্ণৱ, বিদিশা, তোমালোকে মোক বেয়া নাপাবা, মই আকৌ আহিম।